নামৰূপ মহাবিদ্যালয়ৰ 50 সংখ্যক অৰ্থাৎ সোণালী জয়ন্তীৰ এই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ এক সুন্দৰ অনুভৱ মই ইয়াত শ্বেয়াৰ কৰিছোঁ। বিজয় স্পন্দন অৰ্থাৎ এই ক্ৰীড়া সপ্তাহক বিজয় স্পন্দনেৰে নামাকৰণ কৰা হৈছে আৰু এই সপ্তাহটোত থাকি এক মই সুকীয়া অনুভৱ এইবাৰ পাইছোঁ আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টত বা প্ৰত্যেকটো কেটেগৰিজ অফ কম্পিটিশ্যনত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰতিভা দেখি সঁচাকৈ অভিভূত। ইমান সুন্দৰ সুন্দৰ প্ৰতিভাৰ অধিকাৰী আছে যে ক'বলৈ আচৰিত লাগে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ। আৰু প্ৰতিখন মহাবিদ্যালয়ৰ দৰে এওঁলোকেও খুব সুন্দৰভাৱে নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰিছে। কেৱল নিজৰ মহাবিদ্যালয় বুলি ক'বলৈ যোৱা নাই, কিন্তু এইবাৰ যদিও মই এমাহ হৈছে কেৱল এই কলেজখনত যোগদান কৰা, তথাপিও যেন বহুত নিজৰ হৈ পৰিল এমাহতে, তেনেকুৱা লাগিছে। আৰু সেয়ে বিভিন্ন ধৰণৰ আউটডোৰ ইভেণ্টছত এয়া বা ক'ৰবাত জাজ কৰিলোঁ বা ক'ৰবাত এংকৰিং কৰিলোঁ আৰু ক্লজিং চেৰিমনিলৈকে প্ৰত্যেকটো ক্ষেত্ৰত বা প্ৰত্যেকটো জেগাত আকৌ তেনেদৰে উপস্থিত থাকি খুবেই ভাল লাগিল। কালচাৰেল ৰেলী হওক, এইবোৰ সঁচাকৈয়ে এইবাৰ সোৱাদটোৱে সুকীয়া আছিল। আৰু যদিও নিজৰ 100% দিব পৰা নাই, তথাপিও যেন খুব নিজৰ নিজৰ অনুভৱ হ'ল। আৰু লাহে লাহে এনেকুৱা লাগিছে এমাহৰ ভিতৰতে যেন মই কলেজখনৰ ভিতৰত খুব সুন্দৰভাৱে সোমাই পৰিলোঁ। প্ৰত্যেকজন শিক্ষক, প্ৰত্যেকগৰাকী ল'ৰা ছোৱালী সকলোৰে যেন নিভাঁজ মৰমটোৱে বহুত বেলেগ সুকীয়া অনুভৱ দিলে। আৰু বিশ্বাসেই কৰিব পৰা নাই যে মই এমাহহে হৈছে কেৱল। সঁচাকৈয়ে ভাল লাগিল আৰু সেয়ে মই কেইটামান স্নেপ ইয়াত আপোনালোকলৈ বুলি ৰাখিলোঁ। আৰু এয়া বঁটা বিতৰণী অনুষ্ঠানত এটি গান পৰিৱেশন কৰিলোঁ। এনেদৰে যেতিয়া শিক্ষানুষ্ঠানসমূহত এক সুন্দৰ নৈতিক তথা সাংস্কৃতিক দিশসমূহ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, তেতিয়া বৰ আমেজ থাকে। কাৰণ অকল কেৱল পঢ়ি থকা বা কেৱল শিক্ষানুষ্ঠান মানে বিভিন্ন ধৰণৰ তাত যেতিয়া যোগ হৈ যায় খুব ভাল লাগে। আৰু এই মহাবিদ্যালয়খনৰ এটা পাৰ্ট হ'বলৈ পাই খুবেই আনন্দিত। আৰু এইবোৰ দেখিছেনে, এইবোৰ হৈছে আমাৰ কিছুমান গৌৰৱ ছিংগিং কম্পিটিশ্যনৰ। বাকী বহুত ক্ষেত্ৰতে আছেই, কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ ছিংগিং কম্পিটিশ্যনৰ এইখিনি মেডেলছ সঁচাকৈ খুব ভাল লাগিল।